Hello guys, what is up? It's me Jinton. Welcome back to my YouTube channel. তো গাইজ হোলিৰ পাৰ্ট ওৱান ভিডিঅ'টো আপোনালোকে চালে কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু এইটো হ'ল হোলিৰ পাৰ্ট 2 মানে এইটো লাষ্ট ভিডিঅ' চ' দেখাওক কি কেনেকৈ বাৰু দেখাই যাওঁ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এখন হ'ল মেইন গেটখন এটা ভিতৰত সোমাই যাব বলক চ' ক'ত কি আছে সকলো দেখাম ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আজি মানুহ চাওক মানুহ এটা চাওক ফানুচুৰে আছে ফানুচ আগৰ ভিডিঅ'টোত যে কৈছিলোঁ ফানুচুৰা দেখাম বুলি চাওক মানে এইটো নিয়মে মানে বৰপেটা সত্ৰত মানে গন্ধৰ পিছৰ দিন যিদিনা ভৰদেউল সিদিনা ফানুচ উৰুৱা হয় আৰু গন্ধৰ দিনো উৰুৱা হয় ও আমার হোলি হে প্রাণর হোলি হে উতলা ফাগুনি নাচে প্রেম পরশনে কোকিলে কুহুরি উঠে বনে বনে উপবনে উতলা ফাগুনি নাচে প্রেম পরশনে কোকিলে কুহুরি উঠে গৌতম পাঠক বাবজনা তেখেতক বন্তি প্ৰজ্বলন কৰি আশীষ বচনেৰে আজিৰ এই সাংস্কৃতিক অনুষ্ঠানখনি উদ্বোধন কৰাৰ কাৰণে অনুৰোধ জনালোঁ কৃষ্ণ আৰু গাইজ সেই তাতে চাওক কিবা নৃত্য হৈ আছে মানে সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ল আৰু চ' চাওক কিবা নৃত্য হৈ আছে আৰু মানুহ চাওক না আজি মানুহ চাওক থিয়া দিবাৰ জাগা নাই আজি আৰু ইয়াতে চাওক বৰপেটাৰ হোলী গীত গাই আছে হোলী গীত চাওক গাইছ মই ফটাটো লৈ ৰ'ব আগতে ফটা আৰু এই গছবিলাক যে দেখা পাইছে এইবিলাক হ'ল মাধৱদেৱে ৰোৱা ফুল গছ চাওক কেনেকুৱা লাইটিং কৰিছে মুখরিত ব্রজধাম ফাগুরে অবিরাম হোলি খেলে রঙে বৃন্দাবনে মুখরিত হেপী হোলী সকলোকে হেপী হোলী আৰু প্ৰথমবাৰ এবাৰ মানে বৰপেটাত লৈ চাব আহিছোঁ বহুত বেছি ভাল লাগিছে আৰু মানে তেওঁ মাতিছে তাৰ কাৰণে আৰু বেছি ভাল লাগিছে আপোনালোকে চাই থাকিব ভিডিঅ' যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব কৰি দিব খবৰ বহুত ভাল কাৰণ তোমালোকৰ ইয়াত আহিছোঁ হেপী হোলী তো গাইছ আজি হ'ল বৰপেটা হোলীৰ লাষ্ট দিন মানে শেষৰ দিন আজি তো আজি হ'ল সুৱেৰি মানে আজি ৰং খেলা আছিল বৰপেটাত চ' আৰু আজি মানে বাঁহ ভাঙব সেই বাঁহডাল যে দেখা পাইছে লম্বাকৈ থৈ দিছে সেইডাল মানে সকলোৱে মিলি ভাঙিব ভাঙি তাৰপিছত ঘৰে ঘৰে যিখিনি যায় অলপ অলপ পাই লৈ যাব আৰু চাওক এতিয়া ভাঙি আছে বাঁহ ময়ো ভাঙিব গৈছিলোঁ কিন্তু মই ভিডিঅ' কৰা নহ'ল মানে যি ভিৰ চাওক না আৰু কয়লা গোঁসাইটো ভিতৰত লৈ আহিল চাওক এতিয়া সেইটো 7 পাক ঘূৰাব 7 পাক 3টা আছে কয়লা গোঁসাই তো সেই 3টা 7 পাক ঘূৰাব তাৰপিছত বহুত দৌল চেচ আৰু চাওক সেইটো যে কয়লা গোঁসাইটো 1 পাক না 2 পাক ঘূৰা হ'ল চাওক সকলোৱে ধৰিব খুজে মানে
পূৰা একবাৰে হেৰি হৈ যায় মানে এইটো বহুত ওজন আৰু সকলোৱে ধৰিব খোজে ভিৰ চাওক না আৰু সেনেকুৱা 3টা কয়লা গোঁসাই গোটেই কীৰ্তন ঘৰটোৰ চাৰিওফালে 7 পাক ঘূৰাব চাই থাকক মই দেখাই আছোঁ আপোনালোকক চাওক চবেই ধৰিব খুজি আছে চাওক এইটো ধৰিলে মানে ভাল আৰু মইতো তাতে যাব নোৱাৰোঁ ইমান ভিৰৰ মাজত সেইকাৰণে মই ধৰা নহ'ল চাওক চবেই কেনেকৈ ধৰে আৰু ওজন বহুত মানে বস্তুটোৰ ক'লোৱেই একবাৰ এনে কিন্তু ওজন নাই যিদিনা আজিৰ দিনটোত বহুত ওজন হয় তো গাইজ এনেকৈ 3 পাক ঘূৰোৱা হৈ গ'ল আৰু 4 পাক আছে চ' মই আৰু ভিডিঅ' নবনাওঁ কাৰণ মোৰ মোবাইলত ষ্ট'ৰেজ নাই আৰু মই অলপ টাইম ইয়াতে ঘূৰোঁ তাৰপিছত শেষ হোৱালৈকে মই ঘৰত যাম চ' নেক্সট বাৰো আহাৰ আশা আছে যদি পাৰোঁ আহি ভিডিঅ' বনাম নে কি তো গাইজ দৌল চৌল চালোঁ কালি দৌল শেষ হৈ গ'ল কালি শুৱেৰি আছিল চ' দৌলৰ মই 2টা পাৰ্টত ভিডিঅ' বনাইছোঁ পাৰ্ট 1 আৰু পাৰ্ট 2 চ' পাৰ্ট 2টা কেনেকুৱা লাগিল কমেণ্টত জনাব এইটো পাৰ্ট 2ৰ মানে কালি ভিডিঅ'টো শেষ কৰা নহ'ল সেইকাৰণে ভাবিলোঁ আজি শেষ কৰি দিওঁ আৰু কেনেকুৱা লাগিল কমেণ্টত জনাব আৰু নতুন নতুন ভিডিঅ' আহি থাকিব ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু মোৰ লগত সেইফালে বৌ আছে ত' গাইজ সেইফালে বৌ আছে চ' বৌ হাই কৰি যাম ত' বৌ বৰপেটাৰ এইবাৰ প্ৰথম হোলী না আগতে আহিছিল কেনেকুৱা লাগিল হোলী চাই ত' বৌয়ে কৈ আছিল যে মোক মানে ভিডিঅ' 2টা সেইকাৰণে উঠাই দিলোঁ ত' আজিলৈ এইখিনি আছিল যদি ভাল লাগিল ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আজিলৈ বাই বাই